মৰমৰ নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই আজি সমাজ বিজ্ঞান বিষয়ৰ ভূগোল খণ্ডৰ তৃতীয় পাঠ ভাৰতবৰ্ষৰ ভূগোল চেপ্টাৰটোৰ পৰা দ্বিতীয় ভাগৰ প্ৰশ্নোত্তৰসমূহ দিবলৈ লৈছোঁ। যিহেতু 11 নম্বৰ প্ৰশ্নলৈ প্ৰথম ভিডিঅ'টোত দিয়া হৈছে আগৰ ভিডিঅ'টোত, এতিয়া মই পিছৰ প্ৰশ্নোত্তৰখিনি উত্তৰ দিবলৈ গৈ আছোঁ। তোমালোকে মন পুতি শুনিবা হওক। 12 নম্বৰ প্ৰশ্নত আছে ভাৰতৰ মৌচুমী বতাহৰ প্ৰভাৱ সম্পৰ্কে এটা টোকা লিখা। উত্তৰ: ভাৰতৰ জলবায়ুত মৌচুমী বতাহৰ প্ৰভাৱ যথেষ্ট। বছৰৰ ভিন ভিন ঋতুত বিশেষকৈ গ্ৰীষ্ম আৰু শীতকালত মৌচুমী বতাহ বলে। গ্ৰীষ্মকালত দক্ষিণ পশ্চিম মৌচুমী বতাহ আৰু শীতকালত উত্তৰ পূব মৌচুমী বতাহ প্ৰবাহিত হয়। দক্ষিণ পশ্চিম মৌচুমী বতাহ আৰৱ সাগৰৰ পৰা অহাৰ বাবে যথেষ্ট পৰিমাণে জলীয় ভাৱ কঢ়িয়াই আনি পশ্চিমঘাট পৰ্বতত বাধা পায়। তেতিয়া ই ওপৰলৈ উঠি শীতল হয়, বৰষুণ দিয়ে, শীতল ঠাণ্ডা হৈ বৰষুণ দিয়ে। এই বায়ুৰ এটা অংশ বংগোপসাগৰৰ ফালে আহোঁতে পুনৰ অধিক জলীয় ভাৱ আহৰণ কৰি ই অসম তথা উত্তৰ পূৰ্বাঞ্চলত প্ৰৱেশ কৰে। এই বতাহে মেঘালয় মালভূমিত বাধাপ্ৰাপ্ত হয়, প্ৰচুৰ বৰষুণ দিয়ে। এই দক্ষিণ পশ্চিম মৌচুমীৰ প্ৰভাৱতে অসম আৰু হিমালয়ৰ নামনি অঞ্চলত যথেষ্ট বৰষুণ হয়। আনহাতে শীতকালত বলা উত্তৰ পূব মৌচুমী বতাহ হিমালয়ত বাধাপ্ৰাপ্ত হোৱাৰ বাবে ভাৰতত প্ৰচণ্ড শীত অনুভৱ নহয়। ইয়াৰে কিছু অংশ ভাৰতত প্ৰৱেশ কৰে। স্থলভাগৰ পৰা অহা বাবে এই বতাহ শুকান আৰু ফলত বৰষুণ নহয়। কিন্তু এই বতাহ বংগোপসাগৰৰ ওপৰেদি অগ্ৰসৰ হওঁতে জলীয় ভাৱ আহৰণ কৰে বাবে পূবঘাট পৰ্বতত ঠেকা খাওঁতে কৰমণ্ডল উপকূলত বৰষুণ হয়। 13 নম্বৰ প্ৰশ্ন: ভাৰতৰ বৰষুণৰ বিতৰণ সম্পৰ্কে এটা আভাস দিয়া। উত্তৰ: বৰষুণৰ বিতৰণ ভাৰতৰ সকলো ঠাইতে একে নহয়। ভাৰতৰ বাৰ্ষিক গড় বৰষুণৰ বিতৰণৰ মানচিত্ৰখনলৈ লক্ষ্য কৰিলে দেখা যায় যে উত্তৰ পূৰ্বাঞ্চলৰ হিমালয়ৰ নামনি অংশ, মেঘালয় মালভূমিৰ দক্ষিণাংশ আৰু পশ্চিমঘাট পৰ্বতৰ পশ্চিম ঢালত অধিক বৰষুণ হয়। অৰুণাচল প্ৰদেশৰ বহি হিমালয় অঞ্চলত বৰষুণ যথেষ্ট হোৱা দেখা যায়। ইয়াৰ বিপৰীতে ৰাজস্থানৰ থৰ মৰুভূমি আৰু ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলত বছৰি গড়ে 50 কিলোমিটাৰৰো কম বৰষুণ হয়। ইয়াৰ উপৰি দাক্ষিণাত্য মালভূমিৰ উত্তৰ আৰু দক্ষিণ অংশ আৰু গুজৰাট অঞ্চলতো বৰষুণ কম হয়। এই অঞ্চলত 50ৰ পৰা 100 চেণ্টিমিটাৰৰ ভিতৰত বৰষুণ হয়। কিন্তু ব্ৰহ্মপুত্ৰ সমভূমিলৈকে ধৰি উত্তৰ ভাৰতৰ সমভূমি অঞ্চলত বৰষুণ মধ্যমীয়া। বছৰি গড়ে 100 পৰা 200 চেণ্টিমিটাৰ পৰ্যন্ত এই অঞ্চলত বৰষুণ হয়। 14 নম্বৰ প্ৰশ্ন: ভাৰতৰ উদ্ভিদসমূহক কেইভাগত ভগোৱা হৈছে লিখা। উত্তৰ: ভাৰতৰ উদ্ভিদসমূহক সাধাৰণতে 6 ভাগত ভগাব পাৰি। যেনে 1 নম্বৰ চিৰসেউজীয়া উদ্ভিদ, 2 নম্বৰ মৌচুমীয় উদ্ভিদ, 3 নম্বৰ কাঁইটীয়া মৰু উদ্ভিদ, 4 নম্বৰ তৃণজাতীয় উদ্ভিদ, 5 নম্বৰ বদ্বীপীয় উদ্ভিদ আৰু 6 নম্বৰ পাৰ্বত্য উদ্ভিদ। 15 নম্বৰ প্ৰশ্ন: ভাৰতৰ চিৰসেউজীয়া উদ্ভিদৰ বৈশিষ্ট্য কি? উত্তৰ: চিৰসেউজীয়া উদ্ভিদৰ বৈশিষ্ট্যসমূহ হৈছে 1 নম্বৰ এই উদ্ভিদ গজিবলৈ হ'লে 200 চেণ্টিমিটাৰতকৈ অধিক বৰষুণৰ প্ৰয়োজন হয়। 2 নম্বৰ এই উদ্ভিদ গজিবলৈ 25 ডিগ্ৰীৰ পৰা 27 ডিগ্ৰী চেণ্টিগ্ৰেড বাৰ্ষিক গড় উত্তাপৰ প্ৰয়োজন। 3 নম্বৰ সেউজীয়া বননি সাধাৰণতে ওখ গছ-গছনিৰ সমষ্টি। এনে বনে ডাঠ অৰণ্য সৃষ্টি কৰে। 4 নম্বৰ উদ্ভিদবোৰ 45 মিটাৰ পৰ্যন্ত ওখ হয়। 5 নম্বৰ ওখ গছৰ উপৰি বাঁহ, বেত, ঢেকীয়া আৰু লতাজাতীয় চাপৰ উদ্ভিদো দেখা যায়। 6 নম্বৰ বছৰৰ কোনো ঋতুতে এই উদ্ভিদৰ পাত নসৰে। 7 নম্বৰ এই অৰণ্যত শিশু, চন্দন, ৰবৰ আদি ভালেমান মূল্যৱান গছ দেখা যায়। এইকেইটাই আছিল চিৰসেউজীয়া উদ্ভিদৰ বৈশিষ্ট্য। 16 নম্বৰ প্ৰশ্ন: ভাৰতৰ পাৰ্বত্য উদ্ভিদৰ বৈশিষ্ট্য লিখা। উত্তৰ: পাৰ্বত্য অঞ্চলৰ বিভিন্ন উচ্চতাত বেলেগ বেলেগ বিধৰ উদ্ভিদ পোৱা যায়। বহি হিমালয়ত ভালেমান মূল্যৱান গছ আছে। এই অঞ্চলত বাঁহজাতীয় উদ্ভিদ বেছিকৈ পোৱা যায়। ইয়াৰ ঠিক উত্তৰৰ 1000 পৰা 2000 মিটাৰ উচ্চতাৰ পাৰ্থক্য। পাৰ্বত্য অঞ্চলত বহল পাতৰ ওক আৰু শৰজাতীয় চিৰসেউজীয়া উদ্ভিদ পোৱা যায়। তাৰোপৰি 1600 পৰা 3000 মিটাৰ উচ্চতাত কাশ্মীৰ, হিমাচল প্ৰদেশ, উত্তৰাঞ্চল, দাৰ্জিলিং আৰু ছিকিম হিমালয় অঞ্চলত দেৱদাৰুকে ধৰি বিভিন্ন প্ৰজাতিৰ সৰল গছৰ অৰণ্য আছে। ইয়াতকৈ অধিক উচ্চতাৰ পাৰ্থক্য। পাৰ্বত্য অঞ্চল কেৱল আলপীয় উদ্ভিদহে গজে।
ইয়াতকৈ অধিক উচ্চতা পাৰ্বত্য অঞ্চলত কেৱল আলপীয় উদ্ভিদে গজে। 17 নম্বৰ, ভাৰতৰ বৰ্তমান জনসংখ্যা কিমান? ইয়াৰ ঘনত্ব কিমান? উত্তৰ, ভাৰতৰ বৰ্তমান জনসংখ্যা 136.64 কোটি 2000, এইটো 19 চনৰ ডাটা। ঘনত্ব 382 প্ৰতি বৰ্গ কিলোমিটাৰ। 18 নম্বৰ প্ৰশ্ন, জনপ্ৰব্ৰজন কেই প্ৰকাৰ কি কি? জনপ্ৰব্ৰজনক আভ্যন্তৰীণ প্ৰব্ৰজন আৰু বাহ্যিক প্ৰব্ৰজন হিচাপে দুটা ভাগত ভগাব পাৰি। আকৌ আভ্যন্তৰীণ প্ৰব্ৰজনক আন্তঃৰাজ্যিক প্ৰব্ৰজন আৰু ৰাজ্যৰ আভ্যন্তৰীণ প্ৰব্ৰজন হিচাপে ভগাব পাৰি। বাহ্যিক প্ৰব্ৰজনক আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজন বুলিও কোৱা হয়। 19 নম্বৰ প্ৰশ্ন, জনপ্ৰব্ৰজনৰ ফলত ভাৰতত কেনে প্ৰভাৱ পৰিছে? উত্তৰ, প্ৰব্ৰজনৰ ফলত প্ৰভাৱ সুদূৰপ্ৰসাৰী। প্ৰব্ৰজন বিশেষকৈ আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজন ভাৰতৰ এটা অন্যতম প্ৰধান সমস্যাৰূপে পৰিগণিত হৈছে। প্ৰব্ৰজনৰ ফলত দেশৰ সামাজিক, অৰ্থনৈতিক, পাৰিৱেশিক আৰু ৰাজনৈতিক ক্ষেত্ৰসমূহলৈ কিছুমান তাৎপৰ্যপূৰ্ণ পৰিৱৰ্তন আহিছে। যেনে 1 নম্বৰ, প্ৰব্ৰজনৰ ফলত দেশৰ জাতি, ধৰ্ম আৰু ভাষাৰ ভিন্নতা বাঢ়িছে আৰু ফলত বাৰেবৰণীয়া সংস্কৃতি গঢ় লৈ উঠিছে। 2 নম্বৰ, প্ৰব্ৰজনৰ ফলত দেশৰ অৰ্থনৈতিক খণ্ড পৰিৱৰ্তন হৈছে আৰু বেপাৰ বাণিজ্যৰ প্ৰসাৰ ঘটিছে। 3 নম্বৰ, প্ৰব্ৰজনে দেশৰ তথা ইয়াৰ বিভিন্ন অঞ্চলৰ জনগাঁথনি সলনি কৰিছে। প্ৰব্ৰজনৰ ফলত জনসংখ্যা বৃদ্ধি, ঘনত্ব আৰু শিক্ষিত হাৰ সলনি হৈছে। 4 নম্বৰ, প্ৰব্ৰজনে প্ৰত্যক্ষভাৱে দেশৰ জনসংখ্যা বৃদ্ধিত অৰিহণা যোগাই আহিছে। জনসংখ্যা বৃদ্ধিৰ ফলত দেশত নানা সমস্যাৰ সৃষ্টি হৈছে। দেশৰ ভূমি সম্পদৰ ওপৰত অত্যধিক হেঁচা পৰিছে। অৰণ্য আৰু আৰ্দ্ৰ ভূমিৰ পৰিৱেশতন্ত্ৰ বিঘ্নিত হৈছে আৰু নিয়োগৰ সমস্যাৰ লগতে স্বাস্থ্য আৰু শিক্ষা খণ্ডতো সমস্যাৰ সৃষ্টি হৈছে। 5 নম্বৰ, প্ৰব্ৰজনৰ ফলত কেতিয়াবা উদ্ভৱ হোৱা ধৰ্মীয় আৰু সামাজিক সংঘাতে সামাজিক আৰু ৰাজনৈতিক সমস্যাৰ সৃষ্টি কৰিব পাৰে। 6 নম্বৰ, প্ৰব্ৰজনকাৰীসকলে নতুন ঠাই আৰু সমাজত কেতিয়াবা মিলি যাব নোৱাৰি মানসিক চাপত ভোগে। 7 নম্বৰ, প্ৰব্ৰজনৰ ফলত বিশেষকৈ নগৰ অঞ্চলত কিছুমান বস্তি অঞ্চল গঢ়ি উঠিছে। এনে বস্তি অঞ্চলসমূহত অস্বাস্থ্যকৰ পৰিৱেশ বিৰাজ কৰাৰ ক্ষেত্ৰত নগৰীয়া পৰিৱেশ প্ৰদূষিত হৈ পৰিছে। 20 নম্বৰ প্ৰশ্ন, ভাৰতৰ অৰ্থনীতিৰ মূল বৈশিষ্ট্যসমূহ লিখা। উত্তৰ, ভাৰতৰ অৰ্থনীতিৰ মূল বৈশিষ্ট্যসমূহ হৈছে 1 নম্বৰ, নিম্ন জনমূৰি আয়। 2 নম্বৰ, জনমূৰি আয়ৰ মন্থৰ গতি। 3 নম্বৰ, অত্যধিক জনসংখ্যাৰ চাপ। 4 নম্বৰ, দাৰিদ্ৰতা। 5 নম্বৰ, কৃষি নিৰ্ভৰশীলতা। 6 নম্বৰ, বৰ্ধিত নিবনুৱা সমস্যা আৰু 7 নম্বৰ, পৰিকল্পনা ভিত্তিক উন্নয়ন। 21 নম্বৰ প্ৰশ্ন, ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চলকেইটা কি কি? উত্তৰ, ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চলকেইটা হৈছে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ। 2 নম্বৰ, চণ্ডীগড়। 3 নম্বৰ, দাদৰা আৰু নগৰ হাভেলী। 4 নম্বৰ, দিল্লী আৰু 5 নম্বৰ, জম্মু আৰু কাশ্মীৰ। 6 নম্বৰ, লাডাখ। 7 নম্বৰ, লাক্ষাদ্বীপ আৰু 8 নম্বৰ, পণ্ডিচেৰী। 22 নম্বৰ প্ৰশ্ন, ভাৰতৰ বৰ্তমান ৰাজ্য কেইখন আৰু কি কি লিখা? উত্তৰ, ভাৰতৰ বৰ্তমান ৰাজ্য 28খন। সেইকেইখন হৈছে 1 নম্বৰ, অন্ধ্ৰপ্ৰদেশ। 2 নম্বৰ, অৰুণাচল প্ৰদেশ। 3 নম্বৰ, অসম। 4 নম্বৰ, বিহাৰ, ছত্তীশগড়, গোৱা, গুজৰাট, হাৰিয়ানা, হিমাচল প্ৰদেশ, ঝাৰখণ্ড, কৰ্ণাটক, কেৰালা, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ। ইফালে মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, উৰিষ্যা, পাঞ্জাৱ, ৰাজস্থান, ছিকিম, তামিলনাডু, তেলেংগানা, ত্ৰিপুৰা, উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড আৰু পশ্চিমবংগ। এইকেইখনে আছিলে ভাৰতৰ ৰাজ্য 28খন। শেষৰ প্ৰশ্নটোলৈ আহিছোঁ। 23 নম্বৰ প্ৰশ্ন, ভাৰতৰ শেহতীয়াকৈ গঠন হোৱা ৰাজ্যখন কি? ইয়াৰ সৰ্বমুঠ মাটিকালি আৰু জনসংখ্যা কিমান? উত্তৰ, ভাৰতৰ শেহতীয়াকৈ গঠন হোৱা ৰাজ্যখন হৈছে তেলেংগানা। ইয়াৰ সৰ্বমুঠ মাটিকালি 1,12,077 বৰ্গ কিলোমিটাৰ। 1,12,077 বৰ্গ কিলোমিটাৰ। জনসংখ্যা 3.52 কোটি। এইখিনি ডাটাখিনি মই একদম শেহতীয়া মতে দিছোঁ। তোমালোকে এইখিনি কিতাপত অলপমান আগৰ ডাটা দিয়া আছে, গতিকে মই নতুনখিনি দিছোঁ। এইমতে লিখিলে হয়তো ধুনীয়া নম্বৰ পাবা তোমালোকে। আৰু গোটেই যদি ভিডিঅ'টো ফ'ল' কৰা, তোমালোকে যথেষ্ট নম্বৰ পাবলৈ সক্ষম হ'বা বুলি মই ভাবোঁ। ধন্যবাদ।